So hi everyone, গৈছিলো ৰাতিপুৱা আমাৰ বখিষ্টৰ ফালে এখন ভাৰ্ণা আছিল ভাৰ্ণাখন চালো চাই মিলি দামে দৰে মিলিল তেনেকুৱাকে গাড়ীখন লৈ আহিলো গাড়ীখন ব্লেক ভাৰ্ণা হয় আৰু সেম মডেল হয় আৰু সেম বয়সৰ হয় মোৰ আগৰ যিখন আছিল সেইখনো একদম সেম মডেলে হয় খালি ৰানিংটোৰ বহুতখিনি ডিফাৰেন্স আছে মোৰ আগৰখন চলিছিল আপোনাৰ কমসে কম 80 ৰ পৰা 80,000 মান চলিছিল চাগে মই পাহৰিলো আৰু এইখন চলিছে তাতকে খুব কম মানে একদম চলাই নাই ক'ব গ'লে 13,000 চলিছে মাত্ৰ এইখন গাড়ী মই দেখাই আছো আপোনালোকক কিলোমিটাৰটো চাওক 13,066 খুব কম ৰানিং হৈছে ভিতৰটো চাওক সিট কভাৰ লগে লাগি থকা নাই বাৰু মেটিং সেটিং একোই নাই গাড়ী একদম ব্ৰেন্ড নিউ হৈ আছে নতুনৰ গোন্ধ এতিয়া গাড়ীৰ পৰা যোৱাই নাই ইমান ধুনীয়া স্মুথ কন্ডিশনত আছে গাড়ী ড্যাশবোর্ড সেজবোর্ড চাও গোটেইখিনি ধুনীয়া হৈছে গাড়ী খুবেই স্মুথ হৈছে মই চলাই মিলি কৈ আছো আপোনালোকক আৰু মোৰ আগৰ ব্লেক ভাৰ্ণাখনৰ ভিডিঅ'ৰ ৰেসপন্সটো মই খুব ভাল পাইছো বহুত মানুহে কন্টেক্টও কৰিছে এতিয়ালৈকে মানুহে ফোন কৰে যে ব্লেক ভাৰ্ণাখন আছে নেকি সো তেখেতসকলৰ কাৰণে আহি গৈছে সেম বয়সৰে গাড়ী খালি এখনৰ এটাই প্লাস পইণ্ট আপোনালোকে ৰানিংটো বহুত কম পাব 13,000 চলিছে মাত্ৰ তো মই আগত গৈ গাড়ীখন অকনমান দেখাই আছো বলক সো গাইস ব্ৰিজৰ ওপৰতে ৰখাইছো ব্ৰিজৰ ওপৰত ৰখাই অকনমান মই গাড়ীখন দেখাই দিওঁ এইখনেই হ'ল গাড়ীখন ব্লেক মাফিয়া ডিআৰএল আছে দুটা আগত দুটা ডিআৰএল আছে এই হেডলাইটৰ ওচৰত গাইজ মই গড়চুকত গৈ পাৰ্কিঙত গৈ মই দেখাই আছো আপোনালোকক ইয়াতে দেখালে মানে আপোনালোকে একো শুনা নাপাব খুব সাউন্ড গাড়ীৰ বহুত সাউন্ড হয় সেইকাৰণে বলক পাৰ্কিঙত সোমাই আৰু কেইখনমান গাড়ী আছে দেখাই দিম তাতে গৈ মই আপোনালোকক গাড়ীখন দেখাই আছো বলক মই আহি পালো ইফালে ইয়াতে কেইখনমান আছে এইকেইখন মই দেখাই দিম আপোনালোকক দামটো কৈ দিম বাকি মই এইখন দেখাই লওঁ আগতে এইখন চাওক এইখনো 2018 ৰ হয় ৰানিংটো 13,000 অনলি আৰু দেখিছেনে বহুত কম চলা হয় আৰু কন্ডিশনৰ লগত গাইজ মানে কোনো কম্প্ৰমাইজ নাই এনেই ব্লেক ভাৰ্ণা পোৱাটো খুবেই টান গুৱাহাটীতে হওক মানে অল ওভাৰ আমাৰ অসমতে হওক ব্লেক ভাৰ্ণাখন পোৱা খুবেই অলপমান টানেই আছে ক'ব গ'লে নাপায়েই বিশেষকে তাৰে মাজত এনেকুৱা কন্ডিশনৰ আপোনালোকে লাইক নিউ একদম নিউ কন্ডিশন হৈ আছে মই চলাই মেলি নিজে কৈ আছো আপোনালোকেও যদি চাব আহে তেতিয়াহ'লে গম পাব গাড়ীখন কি কন্ডিশনত আছে আৰু এনেকুৱা কন্ডিশনৰ গাড়ী মই সঁচাকৈ কৈছো আপোনালোকে বিচাৰিলেও নাপায় সো গাইজ গাড়ীখন মই থুলমুলকে আপোনালোকক দেখাই দিওঁ গাড়ীখনত পাব আপোনালোকে টাচ স্ক্ৰীনটো পাব এইফালে আমাৰ নেভিগেশ্যন মেপছ ফোন সেটআপ ফোন মিডিয়া ৰেডিঅ' এইবিলাক গোটেইখিনি কন্ট্ৰল আছে এইটো আমাৰ ভলিউম পাৱাৰ অন অফ এইবিলাক এইটো আমাৰ 4 ইণ্ডিকেটৰ এইখিনি আমাৰ ক্লাইমেট কন্ট্ৰল এসি হিটাৰ খুব ধুনীয়া কাম কৰি আছে আৰু ইয়াতে আছে আমাৰ এসবি চাৰ্জিং পইণ্ট অক্স পোৰ্ট ইউএসবি পোৰ্ট এইটো 12 ভোল্টৰ চাৰ্জিং পোৰ্ট আৰু অপচনেলখনত ইয়াতে ওয়্যাৰলেছ চাৰ্জিং পইণ্ট থাকে আৰু এইখনত নাই বাৰু এইখন এসএক্স হয় যেহেতু আৰু গিয়াৰ পাব আপোনালোকে 7টা মানে ফ্ৰন্ট সাইডে 6টা গিয়াৰ আৰু বেক গিয়াৰ এটা সিট কভাৰটো নাই বাৰু বাকি চাওক বেক সাইডে আমৰেস পাব আপোনালোকে গোটেইকেইটা দৰজাতে পাৱাৰ উইন্ডো আছে ইয়াতে এটা লাইট পাব এইটো চাওক পাৱাৰ উইন্ডো গোটেইকেইটাতে আছে ইফালে আছে আমাৰ 4টা পাৱাৰ উইন্ডো ডোৰ লক আনলক এইটো মিৰৰ লক আনলক আৰু এইটো আমাৰ মিৰৰ এডজাস্টেবল আৰু এইটো ORVM লক কৰি দিলে এনেকে খুলি যাব আকৌ এনেকে টিপি দিলে এনেকে খুল খাই যাব সো গাইজ গাড়ী চাওক গাড়ী খুবেই ধুনীয়া হৈ আছে 13,000 চলিছে মাত্ৰ আৰু ষ্টেৰিঙত আপোনালোকে গোটেইখিনি কন্ট্ৰল পাব ক্ৰুজ কন্ট্ৰলৰ পৰা আদি কৰি ট্ৰিপ মিটাৰ ৰিসেট ফোন ৰিসিভ কৰা কাটা এইটো স্পিকাৰ মোড ভলিউম আপ ডাউন গোটেইখিনি পাব আৰু এয়াৰ বেগ ইয়াতে এটা আছে আৰু আমাৰ ড্যাশবোৰ্ডত এটা আছে তো মই বাহিৰৰ পৰা দেখাই দিওঁ আপোনালোকক আৰু গাড়ী পুৰা কমপ্লিট সিল আছে কোনো ধৰণৰ এক্সিডেন্টাল নহয় একদম চিন্তা কৰিব নালাগে গাড়ী একদম নন এক্সিডেন্টাল হয় তে গাড়ীখন অৰিজিনাল পেইন্টত আছে মই দেখাই আছো সৰু সুৰা স্ক্ৰেচো যদি আছে মই আপোনালোকক দেখাই আছো আপোনালোকে নিজে দেখাব দেখালে
এইটো চাওক গাড়ী পুৰা কমপ্লিট চিল আছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে চাওক এটাও স্ক্ৰেচ নাই গাড়ীখন অকণমান লেতেৰা হৈ আছে এইখনো যেতিয়া পানী দি মুচি দিছিলে আহোঁতে চ' গাড়ীখনত অকণমান লেতেৰা লাগি গ'ল আৰু টায়াৰ কণ্ডিশ্যন চাওক গোটেইকেইটা টায়াৰ 80 to 90% এতিয়াও আছে টায়াৰৰ কণ্ডিশ্যন গোটেইকেইটা ছেম কণ্ডিশ্যনত আছে টায়াৰ গাড়ী চাওক গাড়ীৰ কোনো চাইডে কাম নাই মই কৈছোঁ আপোনালোকক সৰু সুৰা স্ক্ৰেচো যদি থাকে মই দেখাই দিম আপোনালোকক এইটো চাওক এইটো চাইডেও একো এটা স্ক্ৰেচ নাই একো নাই গাড়ীখনত আৰু গাড়ীখনৰ লুকছটো চাওক গাইজ SX হয় বেক চাইডৰ পৰা চাওক একদম ফুল ব্লেকত আছে মই স্পেয়াৰ টায়াৰটো দেখাই দিওঁ আপোনালোকক স্পেয়াৰ টায়াৰটো কি কণ্ডিশ্যনত আছে এইটো চাওক ডিক্কিটো পূৰা কমপ্লিট চিল আছে আৰু বুট স্পেচটো চাওক কিমান আছে মানে দুজন মানুহ আৰামছে শুই যাব পাৰিব ভৰিকেইখন কুচাই বাকী স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ চাওক এইটো চাওক আনইউজ একদম মকৰা জাল হৈ গৈছে ইয়াতে মানে এবাৰো ইউজে কৰা নাই মানে গাড়ীখন নচলায়ে গাইজ একদম নচলায়ে মানুহজনে ভাবক আপোনালোকে 2018 গাড়ী 13,000 চলাইছে মাত্ৰ মালিকজনৰ আৰু গাড়ীখনমান গাড়ী আছিল আৰু বাকী গাড়ীখন চাওক ইফালে মানুহজনৰ কুকুৰ আছিলে চ' কুকুৰজনে এইবিলাকত অকণ নখ মাৰিছে আৰু সেইখিনি আছে স্ক্ৰেচ বাকী চাওক এইটো টায়াৰৰ কণ্ডিশ্যনে চাওক এইটো টায়াৰো খুব ধুনীয়া হৈ আছে এইটো চাইডৰ পৰা একো কাম নাই মই এইটো চাইডে চিলটো দেখাই দিওঁ চাওক এইটো চাওক পুৰা কোম্পানীৰ চিল আছে গাড়ীখনত আপোনালোকে হিউণ্ডাইত এটা বস্তু ভাল বেক চাইডেও এচিটো দিয়ে আমাৰ মাৰুতিত আগতে দিয়া নাছিল নতুন কেইখনতহে দি আছে মাৰুতিয়ে এইটো চাওক পিছফালৰ পৰা এচি এইটো কণ্ট্ৰল কৰিব পাৰিব আপোনালোকক কিমানখিনি বতাহ লাগে কিমানখিনি নালাগে আৰু পিছফালেও USB চাৰ্জিং পইণ্ট আছে একদম ধুনীয়া আৰু ইয়াতে আমৰেষ্টটো আছে এনেকৈ নমাই দি পানীৰ বটল চটল ৰাখি আৰামছে যাব পাৰিব আৰু যদি এইখন উঠাই দিয়ে তেনেহ'লে 3জন মানুহ আৰামছে বহি যাব পাৰিব চ' গাইজ বাকীখিনিও মই দেখাই দিওঁ আপোনালোকক বাকী এইটো চাইডে মই ক'লোঁ এইখিনিত সৰু সুৰা নখ মাৰা কুকুৰে স্ক্ৰেচ আছে আৰু এইখিনিত অকণমান ডেণ্টিং আছে আপোনালোকে দেখিছেনে এইখিনি আৰু বেলেগ একো কাম নাই গাড়ীখনত বাকী এইটো টায়াৰো চাওক 80 to 90% আছে আৰু এতিয়া মই দেখাই দি আছোঁ আপোনালোকক ফ্ৰণ্ট চাইডৰ বাম্পাৰটো এইখিনিত অকণমান সৰু চাই স্ক্ৰেচ আছে এইখিনি নকৰিলেও হ'ব সেইখিনিৰ কাৰণে গোটেই বাম্পাৰটো পেইণ্ট কৰিব লাগিব সেইটো কাৰণে একদম অৰিজিনেল পেইণ্টত আছে তো গাইজ গাড়ীখন এনেকৈ থাকক গাড়ীৰ ফ্ৰণ্ট চাইডৰ পৰা চাওক গাইজ খুবেই ধুনীয়া হৈ আছে মই ইঞ্জিনটো দেখাই দিওঁ এবাৰ আপোনালোকক আৰু ষ্টাৰ্ট কৰি শুনাই দিম কি কণ্ডিশ্যনত আছে শুনাই দিব লগা নাই গাইজ গাড়ী খুব ভাল কণ্ডিশ্যনত আছে মই বাৰে কৈ আছোঁ আপোনালোকক এনেকুৱা কণ্ডিশ্যনৰ ভাড়া আপোনালোকে বিচাৰিলেও নাপায় 13,000 চলিছে মাত্ৰ এইটো চাওক বনেটটো পূৰা চিল আছে এপ্ৰন চিল আছে দুয়োটা এপ্ৰনে চিল আছে এইফালে চাওক কোনো চাইডে মাৰ খোৱা নাই নন এক্সিডেণ্টেল হয় গাইজ ৰিটাৰ্ণত পাব এইটো বাকী ইঞ্জিনটো চাওক কোনো চাইডে লিকেজ একোৱেই নাই একদম নাই খুব ধুনীয়া হৈ আছে মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকক চব পেট্ৰল ইঞ্জিন হয় একদম নৰ্মেল চাউণ্ড 1.6 ইঞ্জিন হয় খুব ধুনীয়া একদম স্মুথ চাউণ্ড হৈ আছে শুনিছে আপোনালোকে একচুৱেলি গাড়ীখনত শুনাবলগীয়াও একো নাই গাড়ীৰ ভিতৰৰ বহুত জেগাৰ প্লাষ্টিকে এতিয়ালৈকে গুচোৱা নাই আমাৰ মিটাৰৰ প্লাষ্টিকে এতিয়ালৈকে গুচোৱা নাই ইফালে মিউজিক চিষ্টেমৰ ইফালে ওপৰৰ এইবিলাকে গুচোৱা নাই So guys, গাড়ী 2018 মডেল হয় SX 1.6 ফাৰ্ষ্ট ওনাৰ হয় চলিছে অনলি 13,000 কিলোমিটাৰ ফুল ব্লেকত আছে গাইজ ইঞ্জিন ৱাৰেণ্টি পাই যাব মোৰ ফালৰ পৰা 6 মাহ 1 বছৰৰ যি লাগে আপোনালোকক এইখন ল'ব পাৰিব আপোনালোকে 6,50,000 6,50,000 হ'লে আপোনালোকে কেছ হওক ৰিফাইনেন্স হওক গাড়ীখন লৈ যাব পাৰিব তো গাইজ গাড়ী খুব মানে মই কি ক'ম বাৰে মই ক'ব ইচ্ছা নাই গাড়ী খুবেই একদম ব্ৰেণ্ড নিউ হৈ আছে যদি লয় আপোনালোকে মোৰ স্ক্ৰীনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কণ্টেক্ট কৰক সো গাইজ আজিলৈকে এইখিনিয়ে লগ পাম আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই সি ইউ সুন